নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং। ছাকচেছ মন্ত্ৰ। তোমাক নিজকে আনৰ লগত তুলনা নকৰিবা। আনে কি ভাল কৰিছে, আনে কি বেয়া কৰিছে, সেইবিলাক ভাবি বা বিচাৰ কৰি তোমাৰ সময় নষ্ট কৰি নাথাকিবা। কাৰণ এখন কোঠা আৰু এটা বেজীৰ কামৰ মাজত বহুত ডিফাৰেঞ্চ। কাৰণ কোঠাৰ কাম বেজীয়ে কৰিব নোৱাৰে আৰু বেজীৰ কাম কোঠাই কৰিব নোৱাৰে। সেইবাবে আনৰ কামৰ কথা ভাবি তুমি সময় নষ্ট কৰি নাথাকিবা। তুমি যি কৰি ভাল পোৱা তাক কৰি আগুৱাই যোৱা। কাৰণ কামৰ সৰু বা ডাঙৰ নাই। সেই কামটো তুমি ভাল পোৱা যিটো কাম তুমি কোনটো স্কেলত আগুৱাই লৈ যাব পাৰা, সেইটোৱে তোমাৰ বাবে বহুত জৰুৰী। আৰু তোমাৰ সেই ভাল পোৱা কামটো কৰিবলৈ তোমাৰ হাতত কি সুবিধা বা সুযোগ আছে তাৰ বাহানা বনাই লাভ নাই। যি আছে তাৰ পৰাই আৰম্ভ কৰা, আজিয়ে আৰম্ভ কৰা আৰু এতিয়াই আৰম্ভ কৰা আৰু তোমাৰ সেই লক্ষ্যৰ পথত আগুৱাই যোৱা। ধন্যবাদ বন্ধুসকল। অলৱেজ বি মটিভেট। থেংক ইউ।